বিকাশ সকলকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি আছোঁ চেপন বজাৰ আজি ভাচানৰ দিন হয়। তাৰ বিৰল পৰিৱেশবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম। ভাচানৰ দিনাখন কি হয় অলপ থুলমূলকৈ অলপ দেখাবলৈ চেষ্টা কৰিম ফেচবুকৰ জৰিয়তে আৰু ইউটিউবৰ জৰিয়তে। বিজয়ীসকলে চাই থাকিব স্ক্ৰীপ্ট নোহোৱাকৈ। দোকান চলি আছে। কেনেকুৱা চেপন বজাৰ পৰিৱেশবিলাক কেনেকুৱা? ভালে আছে। বিজনেছ কেনেকুৱা চলিছে? দোকান চোকান ভাল চলি আছে? ঠিকে আছে, হ'ব দিয়ক। ঠিক আছে, ব'লক বাকীবিলাক দোকান অলপ লাহে লাহে পৰিৱেশবিলাক। ভাবিলোঁ দাদাসকলক সোধোঁ দোকান কেনেকুৱা চলিছে, কাষ্টমাৰ ভিৰ। আজি ভাচানৰ দিন হ'লেও এতিয়া 2টা বজাত ভাচান হ'ব। এতিয়া আপোনাৰ 11টা বাজি আছে। তাৰে কৈছে দাদাই কাষ্টমাৰ ভিৰ বৰ কম, সিমান এটা খাচ চলা নাই। হয়তো এতিয়া 2টামান বজাৰ আগতেই কাষ্টমাৰ আহিব, ভিৰ হ'ব। সকলো ৰাস্তা পথবিলাক দেখুৱাই আছোঁ। ইয়াৰ কাষতে হ'ল আপোনাৰ দুৰ্গা মণ্ডপ, আমাৰ দুৰ্গা পূজাস্থলী চেপন দুৰ্গা পূজাৰ মণ্ডপ। তাৰে পৰিৱেশবিলাক অলপ দেখাব চেষ্টা কৰোঁ, ব'লক। আৰু ইয়াৰ আমাৰ মাজত আহি পাই গৈছোঁহি দুৰ্গা মা মণ্ডপ, যে দুৰ্গা মাতাজী। ইয়াৰ মণ্ডপৰ উপদৃশ্যডোখৰ আৰু বাকী এডোখৰ ভিতৰডোখৰ চাওক, জুম কৰি দিছোঁ। ধুনীয়াকৈ সজাই ৰাখিছে দুৰ্গা মা প্ৰতিমা, সুন্দৰ পৰিৱেশ। ব'লক বাকীবিলাক পৰিৱেশ আপোনালোকৰ আগত দেখাব চেষ্টা কৰোঁ, ব'লক। খালি ব'লক। পূজা দোকান কেনেকুৱা চলিছে? ভালে চলি আছে। তেনে চেলিং কেনেকুৱা? ভালে আছে মোটামুটি। ঠিকে আছে। আজি ভিৰ হ'ব লাগিছিলে, ভিৰ হৈছে নাই? লাহে লাহে আহিব। ভালে কেনেকুৱা? ভাল, ঠিক আছে। পূজা ঠিকে আছে না? ঠিক আছে, ধুনীয়া পূজা, ঠিক আছে। এই দোকান সকলোবিলাক ভিৰ হৈ আছে, পৰিৱেশবিলাক অলপ অলপ দেখাই দিছোঁ। ভাই কেনেকুৱা? ভাল নাই? পূজা কেনেকুৱা চলিছে? ইমান ভাল নাই ন? সেইটো হয়, ঠিক আছে। এয়া হ'ল মণিহাৰী দোকান, আমাৰ চেপন পূজা মণ্ডপৰ কাষতে। সকলো গ্ৰাহকবিলাক আহি আছে, পৰিৱেশবিলাক অলপ দেখাই আছোঁ। ইফালেও দোকান দাদাই দাদা বহিছে। ভাল, কেনেকুৱা পূজা কেনেকুৱা? ভালে আছে। আমাৰ এইফালে মালিক ঠিক আছে, ঠিক আছে। ভাল হ'ব লাগে নেকি? আজি লাষ্ট ডে ন? ঠিক আছে। মানে দেখিছে ইয়াৰ জেলপি বনি আছে, জেলপি চেপনৰ জেলপি ন? চেপনৰ জেলপি কেনেকুৱা লাগিছে? পূজা কেনেকুৱা? পৰিৱেশ কেনেকুৱা? আনন্দিত ন? ভাল লাগিছে নে? জেলপি কাষ্টমাৰ কেনেকুৱা আহি আছে? মোটামুটি আহিছে ন? ঠিক আছে, ভালে কথা। এনে জেলপি পূজা জেলপি পূৰা বনি আছে। আহি গ'ল দাদা, ভাল নাই? কেনেকুৱা পৰিৱেশ? কেনেকুৱা পূজা? ভালে আছে, ঠিকে আছে, ভাল কথা। শ্বৰ্ট লৈ লৈছোঁ অকণমান। জেলপি লাগি আছে পূৰা, সকলো জেলপি এইবিলাক। তোমাৰ পূজা কেনেকুৱা ভাইটি? ভাল চলিছেনে? ইমান ভাল নহয় ন? সেইটো হয় বাৰু। ঠিক আছে, মোটামুটি যাব লাগে। ঠিক আছে, ঠিক আছে। ভিৰ লাগিছে বাৰু অলপ। গাইজ গম পাইছে ভিৰ ভাগ অলপ কম, কাৰণ কিয় আজি হ'ল ভাচানৰ দিন। সকলোৱে খাই বৈ বা পূজা চূজা কৰি ঘৰত কৰি মেলি ওলাই আহোঁতে বহুতখিনি সময় লাগিব। সেইকাৰণে বজাৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ অলপ আপোনালোকৰ আগত। ব'লক দাদা এজন অকণমান চিনাকি হওঁ। আমাৰ চেপন কমিটিৰ দাদা হয়, হৰেশ দা হয়। দাদা আজি পূজা পৰিৱেশটো কেনেকৈ বিৰলভাৱে 3 দিন 4 দিন কাৰ্যসূচী উদযাপন কৰি তাৰ বিৰল পৰিৱেশবিলাকৰ বিষয়ে অকণমান সুধিব চেষ্টা কৰোঁ। সকলোকে আমি বিজয়া দশমী শুভেচ্ছা জ্ঞাপন কৰিছোঁ চেপন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা। আৰু খুব সুন্দৰভাৱে আমি ৰাইজৰ যিটো সঁহাৰি আৰু ভক্তপ্ৰাণ ৰাইজৰ যিটো সঁহাৰি, সেইটো আমি বাকী 3 দিন খুব ধুনীয়াকৈ হৈছে। আজিও আমি বিসৰ্জন আছে, খন্তেক পিছতে আমি বিসৰ্জনৰ কাৰণে আয়োজন কৰি আছোঁ। যথেষ্ট ৰাইজ হ'ব আৰু সকলোকে আমি আশা কৰিছোঁ যাতে আমাৰ এই দুৰ্গা পূজাৰ যোগেদি সকলো ৰাইজৰ মংগল হ'ব। আৰু আমি তাকে কামনা কৰিছোঁ ৰাইজৰ সকলো যাতে আমাৰ সকলো সুবিধা হয়, যাতে তেওঁলোকৰ মংগলৰ কাৰণে আমি যে কৰি কামনা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ গোটেই কথাখিনি আমি কৰিছোঁ। আমি খুব ভাল হ'ব বুলি ভাবিছোঁ আৰু দিনটো খুব ভাল ধৰণে গৈছে। গতিকে এয়া মংগল কামনা কৰিছোঁ। সকলোকে পুনৰবাৰ এই বিজয়া দশমী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ দাদা। দিছে পূজা আভাৰ, ঠিক আছে, পূজা বুলি দিছে দাদাই। বহুত ধন্যবাদ।